সিহঁতে মোক মাৰি পেলাব নহ'লে। মা তুমি ক'ত গ'লা? মোক লৈ যোৱাহি। ক'ত গ'লা? ঋষিকা কি হৈছে তোমাৰ? মোৰ একো হোৱা নাই। তুমি কান্দি কিয় আছা? মোৰ একো হোৱা নাই। মোক একোৱে হওক মাৰ ঘূৰাব। কিহৰ কাৰণে? কি হৈছে? নাই মোৰ একো হোৱা নাই। মোক কোৱা। নাই মোক এৰি দিয়ক। মোক এৰি দিয়ক। মোৰ মাৰ ঘৰত থৈ আহক। নাই নাই মোৰ ভয় লাগে। মোক নহ'লে মাৰি পেলাব। আপুনি মোক থৈ আহক ঘৰত। কোনে মাৰিব? মা শুনচোন, ঋষিকাৰ কিবা হৈছে, কান্দি আছে তাই। কিহৰ কাৰণে? কিয় কান্দিছে? নাজানো নহয়, কিন্তু একো কোৱাই নাই নেকি? নাই কোৱাই। মই সুধিছিলোঁ কিন্তু একো কোৱাই নাই। তাই অকল কৈ আছে যে মোক ঘৰত থৈ আহা, মোক ঘৰত থৈ আহা। কি ভয় খালে বা এনেকে? এইটো মই গমেই নাপাওঁ। মই নিজৰ কামটো কৰি আছিলোঁ অফিচত। তাই কিহৰ কাৰণে কৰি আছে? কি কৰা যায়? তই তাৰমানে এতিয়া ভয় খাইছি না এতিয়া কিবা প্ৰব্লেম হৈছে? একো ধৰিবই পৰা নাই। মা মোক চোৱাচোন, মই এযোৰ কাপোৰ দিছিলোঁ পিন্ধিবলৈ, বহুত ধুনীয়া দিছে। কি হৈছে মা মোৰ? কিয় দলিয়াই দিলে? গম নাপাওঁ মা, মোৰ কি হৈছে? আজি তুমি এযোৰ পিন্ধিবা। আজি দাদাৰ ফ্ৰেণ্ড আহিব নহয়, ধুনীয়া লাগিব। বৰগতে বুলিয়ে ভাবিছে। এতিয়া কাপোৰযোৰৰ গালি দলিয়াই দিছে। এতিয়া কি বুলি কবি কচোন? এটা মূৰ্খ বুলি কবি না চাইকেটিক বুলি কবি না কিবা অসুখী বুলি কবি? কিনো হস্পিটালত যাবি কচোন তই? এতিয়া ডক্টৰৰ ওচৰত কি বুলি কবি? ডক্টৰে তোক কি বুলি ভাবিব? এতিয়া কি কৰিবি? ভনীয়াকটো মানে পগলা বিয়া কৰাইছে। মানুহে জানো এনেকে নকব? তেনেহ'লে এই বদনামটো খালে কেনেকুৱা লাগিব ঘৰখন? পগলা হয় মানুহ, কিন্তু এনেকে মানে বোৱাৰী আহিকে নতুন বোৱাৰী এটা পগলাৰ বদনাম পালে কেনে লাগিব ঘৰখন? হা? গতিকে কি লৈ চিকিৎসা কৰিবি, কি লৈ কবি? ভনীয়ে দিলে কাপোৰযোৰা পিন্ধিব দিছিল। তাই বান্ধৱী আহিলে তাই লাজ পায়, তোৰ বন্ধু আহিলে তাই লাজ পায়। তোক যিহেতু খুব ভাল পায়, ভাবি সৰু দাৰ বৌ আহিব, সৰু দাৰ বৌ ধুনীয়াকে ৰাখিম, তাইতো বেয়া ভবা নাছিল। কাপোৰযোৰা ভাল ধুনীয়া কাপোৰ চাইয়ে তাই উৰুৱাই দিলে বাকচৰ পৰা। কিয় এনেকুৱা কৰিব লাগে? চাচোন তই দাদাৰ ভাবি চা কথাটো। আলোচনা হ'ব এনেকৈতো ৰাখিলে নহ'ব নহয়। আৰু পাৰিলে মাককো খবৰ দিয়া ভাল। তই কালি এবাৰ যাবি মাক কবি যে মানে ঋষিকা এনেকুৱা কি কৰা যাব, কি কৰা ভাল হ'ব? গতিকে আপোনাৰ ছোৱালী এনেকুৱা কিয় কৰিছে আপুনিয়ে জানিব। কিবা আগত কিবা এনেকুৱা প্ৰব্লেম আছিল নে এতিয়া মানে বিয়াৰ পিছত এইটো মানে নাটক কৰিছে? কিয় এনেকুৱা কৰিছে মা? আমিওতো এটা মানে ভাল পোৱা নাই কথাটো। বিয়াখন গৈছে নে? সকলোৱে মৰম কৰে, মা দেউতা দাদা নবৌ। তই কালিয়ে তই তোৰ সৌৰেন্দ্ৰৰ ঘৰলৈ যা, যাই ক'ত যে ছোৱালীজনীয়ে এনেকুৱা কৰিছে আপোনাৰ ছোৱালী, সি তই বেনীক মাতি আনি পেলাই আলোচনা হ'ব কথাটো। বেনীও কি কয় যে ছোৱালীটোক আমি হস্পিটালত থ'ম না পগলা হোটেলত থ'ম না ডাক্তৰক দেখুৱাম? কাৰণ আমি যদি এতিয়া ডক্তৰক দেখুৱাব নিওঁ, বেনী মানি ল'বা নাই, এইটো সিহঁতৰ কাৰণে হৈছে। মোৰ সুস্থ ছোৱালীজনী মানে সিহঁতে ৰোগী সজাই পগলা হোটেলত থৈছে। আমি সেইবিলাক বদনাম নাখাওঁ। তই কালিয়ে যা তোৰ। উপায় নাই আৰু কৰিবই লাগিব। ডক্টৰটো ঔষধ দিবই। নিদিব নেকি? ডক্টৰে ধৰিলে ডক্টৰৰ ওচৰত ঔষধ দিবই। গতিকে আগতে ডক্টৰক দেখুৱাৰ আগতে আমি বেনীক খবৰটো দিয়া কৰিব লাগে। নাই নেকি ঘৰত?
এই সেইটো দেখাব ভালে পালোঁ কিনো হ'ল এটা বেচেজকে দেখুৱাবচোন চাওঁতো এটা ডক্তৰকো দেখুৱাব লগা সেনেকুৱা দেখা বেমাৰ নাই এইটো খালি এটা চকুৰ নিচিনা হৈছে হয়তো কিবা ভয়ে খাইছে কিজানি এনেকুৱা হ'ব পাৰে এতিয়া আজিকালি মানে বাহিৰৰ পৰাও ডক্তৰ আহে নহয় নাৰ্ছিং ডক্তৰকতো দেখুৱাব লাগিব যদি কিবা মানে ধৰক চাইড এফেক্টৰ নিচিনা এটা কিবা হয় এইটোতো একো তেনেকুৱা দেখা নাই খালি কিবা এটা চক খাইছে এইটোৰ কাৰণে আৰু ডক্তৰক দেখুৱাব লাগিলে অলপ দুদিনমান চাব লাগিব এইটো কিহৰ দোষত কি হৈছে হয় হয় থাকে এতিয়া চাইকেট্ৰিক প্ৰব্লেমে না কি এইটোতো বুজিব লাগিব না এই বাহিৰৰ ডক্তৰক সোনকালে দেখুৱাব ৰৈয়ে যাব পাৰে নেকি নহয় বাহিৰৰ ডক্তৰক কেনেকৈ দেখুৱাব কওকচোন এতিয়া মানে ধৰক দুদিনমান বোলে অসুখী হৈ পৰি আছে বোৱাৰীজনী বিয়াখন গৈছে আজি 5 দিনমানহে হ'ল কিন্তু ধৰক এতিয়া বোলে পৰি আছে কিবা বেমাৰ হৈ তেতিয়া এটা বেলেগ কথা কিন্তু একোতো হোৱা নাই খালি মাজে মাজে চক খাই উঠে এইটো বেমাৰ ঘপকে ধৰিব নোৱাৰি বুজিছে এনেহ'লে কি ক'ব আপুনি কি ভাবি ডক্তৰক দেখুৱাব কৈছে ডক্তৰক দেখুৱাব লাগিবই কাৰণ বেমাৰ বুলিলে মানুহৰ কেতিয়া কি হয় কোনেও গম নাপায় ডক্তৰে সুধিলে আলোচনা কৰিলে অলপ ভাল হ'ব আলোচনা কৰিলে ভাল হয় কিন্তু কথা হৈছে কি এতিয়া মানে আহিছে বোৱাৰীজনী দুদিনমান চাব লাগিব তথাপিতো মোৰ ল'ৰাটো কৈছে মাক কিবা হৈছে কিবা অলপ ডক্তৰে সিও কৈছে চিকিৎসা কৰাৰ কথা বোলো ৰচোন দুদিনমান চাওঁ কি হয় চাওঁ দিয়ক এতিয়া যি আৰু ভগৱানৰ ফলত তেওঁ যদি অলপ বেছি মানে হেৰি কৰে তেতিয়া আৰুতো দেখুৱাবই লাগিব উপায়তো নাই আৰু এনেকুৱা চাওঁ এতিয়া ভগৱানৰ ফল কি হয় আৰু ভগৱানে কি কৰে ভগৱানে যদি ভাল কৰে ভাল কৰিব আৰু যদি কিবা হ'বলগীয়া আছেতো উপায় নাই এনেকৈ আছোঁ আৰু চিন্তা কৰি নাথাকিব বেছি চিন্তা নকৰিব ভাল আহিছে আহিলোঁ তোমালোকৰ খবৰ ল'বৰ কাৰণে মাতিছিলে মা অঁ এই চাহ অলপ বনাব পাৰিবানে নালাগে নালাগে আমি ইমান দুখৰ ভিতৰত চাব আমি আপোনাক খবৰ ল'বহে আহিলে একো নহয় নালাগে মই ইমান মানে দুখক মানে মই দুখ বুলি ভাবা মানুহ নহয় বোৱাৰীতো একো পৰি থকা বেমাৰ হোৱা নাই খালি চবহে খাইছে যদি তাইৰ ভাগ্যত যদি ভাল হ'ব লগা আছে ভাল হ'ব যদি তাই কিবা কথা শুনিব লগা আছে শুনিব আৰু শুনিলেতো উপায় নাই তথাপিতো চেষ্টা কৰিব পাৰোঁ বোৱাৰী তাই ভাল হৈ যাব যাবনে সেইদিনাখনি হেৰিয়ৰ ঘৰত যে এই বোৱাৰীজনী এনেকৈ চব খাইছিলে এই ওজা আনি পেলাই ভাল পালে এতিয়া ভুৱনী ঘৰতো তেখেতে আনিলে নামানিব মানিব আমি ক'লে কি হ'ব বোৱাৰী বেয়া হয় আমাৰ গাতে লাগিব বোৱাৰী চব খাব পাৰে চব খাই বাৰু ভগৱানেনো নামানে আমি কেতিয়াবা আকৌ সাধাৰণ ৰছী এডালে কাম দিয়ে নহয় তেতিয়াহ'লে বোৱাৰীজনী দেখাত চাহ খাওঁ অঁ এই নতুন বোৱাৰী আপোনালোকে মোক চাবলৈ আহিছে দেখিছে আপোনালোকে আৰু কিয় আহিছে কথা শুনি আহিলোঁ আমাৰ কাৰণে বেয়া পাইছোঁ নেকি নাই বেয়া পোৱা নাই তুমি যেনেকৈ সুধিছ আমি অহাৰ কাৰণে তুমি বেয়া পোৱা বুলি ভাবিছোঁ দেখিছে কাৰণে সেইকাৰণে সুধিছোঁ মোৰো চাব লগা আছে একো দৰকাৰ নাই মুঠতে বেয়া নাপাব কৰি তেওঁ বেয়া নকৰে কিন্তু গমেই নাপাওঁ ঠিক হ'ব ৰ'ব আমি কৰিব লাগিব চাহ খাওকচোন অসুস্থ কৰি বেয়া নাপাব কৰি নাই নাই নাখাওঁ হ'ব দিয়ক আপুনি কেলৈ আগবঢ়াই দিব লাগে চাহখিনি আমি খাম আৰু পিছে বোৱাৰীয়ে মৰম কি কৰিব তাই ইমান কাম কৰে ভাবিছিলোঁ দুয়োজনী বোৱাৰীয়ে মানে মিলি জুলি কৰিব কিন্তু তাইতো মানে উপায় নাই আৰু কি কৰিব নকৰিলে কামটো আৰু কৰাই দেখুৱাই দি থাকিব নোৱাৰোঁ মই তেনেকুৱা হৈছে উপায় নাই আৰু
আপুনি কওকচোন আমাৰ লগতে হ'ব দিয়ক ডক্টৰক দেখুৱাই চাব এবাৰ তাকেতো ভাবিছোঁ সোনকালে ভাল হ'ব আপুনি বেছি দেৰি কৰিব নালাগে কালিলৈকে লৈয়ে যাব ডক্টৰৰ তাত চামতো আৰু দুদিনমান বৰুৱানী আমি এতিয়া পুৰণি আমি যাওঁ দুখ চুখ কৰি নাথাকিব বঞ্চল মাৰি নাথাকিব ডক্টৰ দেখাব আপুনি বহক নালাগে দিয়ক আপোনাৰ নিজৰ দেহাটোৰ কাৰণে চিন্তা কৰক বোৱাৰী ভাল হ'ব বোৱাৰী ভাল হ'ব আমি এতিয়া আহোঁ যাওঁ দিয়ক আহিছোঁ বাৰু বৰুৱানী মানুহ নাই নেকি আপুনি আছে দেখোন ডাঙৰ বোৱাৰী আহাচোন তুমি এখেত আহিছে নহয় বাবা ডাঙৰ বাবা আৰু সৰু বাবা কৈ যাবচোন খবৰ ভাল এনে আছো ভাইটি তোমাৰ কথা পাতিছে মায়ে মইতো সেয়ে আৰু বিয়াখন যোৱাৰ পিছৰ পৰা তোমাৰ ছোৱালী কি আখৰি পাতিছে নাজানো আগতে কিবা এনেকুৱা প্ৰব্লেম আছিল নেকি আগততো নাছিলে কিবা এই একো গম নাপালে কিবা এটা আছিল নেকি তাইৰ এনেকুৱাতো প্ৰব্লেম নাছিলে এতিয়া যদি নতুনকৈ কিবা চক খাইছে মই গম নাপাওঁ আৰু কি হ'ব পাৰে চাওক এনেই এটা আজি এসপ্তাহ হৈ গ'ল বিয়া জেগা মানে এতিয়া আমি ডক্তৰকো দেখুৱাব নোৱাৰো মানে ধৰক ডক্তৰী অসুখ না কিবা কিবা বেলেগ প্ৰব্লেম এতিয়া আমি ডক্তৰক দেখুৱালে আপোনালোক ক'ব বোলে ছোৱালীটো এনেকুৱা নাছিলে এতিয়াতো আপুনি ক'লে নাই বুলি ডক্তৰৰ তাতে দেখুৱাওঁ তেতিয়া ডক্তৰেতো ঔষধ দিবই গতিকে ঔষধ দিলে তো ক'ব বোলে ঔষধ খাই ডক্তৰক দেখুৱাই পগলা কৰিলে মোৰ ছোৱালী পগলা বুলিতো নকওঁ এতিয়া আপোনালোকৰ এতিয়া দিছোঁ যিহেতু ছোৱালীজনী ওলাই এতিয়া আপোনালোকৰ ওপৰতে দায়িত্ব আপোনালোকে যদি দেখায় মই যদি কিবা কানি হয় এতিয়া কিবা হৈছে ময়ো বিশেষ ইমানখিনি গম নাপাওঁ আগত কিন্তু একো প্ৰব্লেম নাছিলে তথাপিতো এটা সুধিছোঁ আৰু আপোনাৰ পাৰ্মিশ্যনটো পাৰ্মিশ্যনটো আপোনাক মই দিলোঁ বাৰু মা হিচাপে এতিয়া আপোনালোকে আগলৈ দেখাই কি কৰে এতিয়া আপোনালোকৰ কথা এতিয়া যিহেতু ছোৱালীজনী মই আপোনালোকৰ চৰণত দি দিছোঁ এতিয়া মোৰ দায়িত্ব নাই আৰু এতিয়া আপোনালোকৰ ওপৰতে দায়িত্ব তেনেহ'লে কথা নাই আমাৰ চিকিৎসা কৰাৰ কাৰণে কোনো আমি চিন্তা নকৰোঁ কাৰণ মানুহৰ টকা ডাঙৰ নহয় চিকিৎসাটোৱে ডাঙৰ মানুহৰ অসুখ বিসুখ হ'লে সেইটোৱে চাব লাগিব না মানুহে নেখাই মেলি হ'লেও বেমাৰটো চাব লাগিব হয়নে নহয় বোলে নেখালেও থাকিব নোৱাৰে নোখোৱাকৈ যাওঁ কাৰণ থাকিব পাৰে নোৱাৰে কিন্তু তাৰে মাজেৰে খাব লাগিব বেমাৰো চাব লাগিব গতিকে এতিয়া কি ভাবি আমি অসুখটো দেখুৱাওঁ সেইটো এতিয়া চাওক এতিয়া আপোনালোকৰ ওচৰত মোৰ ছোৱালী হয়নে এতিয়া আপোনালোকৰ নিজৰ ছোৱালীৰ নিচিনা আপোনালোকে চাওক আৰু আপোনালোকে যিখিনি পাৰে বা মই যিখিনি পাৰোঁ মই আপোনালোকক সহায় কৰিম আৰু আপোনালোকে চাওকচোন ছোৱালীজনী কেনেকুৱা কি কৰিলে ভাল হয় বিশেষ আগততো তেনেকুৱা নাছিলে এতিয়া কি কাৰণত তেনেকুৱা হ'ল মই আজিলৈকে ডাঙৰ বোৱাৰীৰ একো বদনাম নাই গোটেই নামে সমাজখনে তাইক মানে ভাল পায় আৰু এতিয়া মই ভাবিছিলোঁ মোৰ সৰু বোৱাৰীও এনেকুৱা ছোৱালীজনী যদি ভাল হয় আহিয়ে যদি আপোনালোকক ভালকৈ দেখিলোঁ হয় তাই যিটো ৰূপত আছে বেয়া লাগিছে এতিয়া মোৰ সেইটোৱে আৰু এতিয়া মইতো ভালভাৱে দিছিলোঁ ন এতিয়া তোমালোকৰ ঘৰখনত দেখোন তাই দেখোন আহি এতিয়া যিয়ে ৰূপ ধৰিছে এতিয়া মোৰো বেয়া লাগিছে সেইটোৱে এতিয়া চিন্তাহে লাগিছে এতিয়া মোৰ কি বা হয় কি নহয় ডক্টৰৰ ওচৰত যাবলৈ কিন্তু পিছত আপুনি আমাক ক'ব ন নাই নাই নকওঁ ঔষধটো দিবই ডক্টৰে দেখি কিন্তু তথাপি আমি আপোনাক নহয় এতিয়া চোৱা অসুখ হ'লেতো তুমি লৈ যাবই লাগিব ন এতিয়া পেচেণ্ট হ'লেতো ডক্টৰক দেখাবই লাগিব কোনো ডাঙৰ কথা নহয় তুমি ডক্টৰ তাতে লৈ যোৱাৰ পিছত কি হয় কি নহয় বিশেষ মই মা হিচাপে ময়ো জানিব বিচাৰিছোঁ আৰু তুমি মোক ফোন কৰিলে হ'ল মই তেতিয়া গম পাম যে ছোৱালীজনীৰ কি হৈছে নাই হোৱা কি প্ৰব্লেমটো আছে মই গম পাম তুমি মোক জনাবা আৰু যোৱা হিচাপে হয় নে নহয় এতিয়া তোমাৰ ওপৰতে দায়িত্ব যিহেতু ছোৱালীজনী তোমাক দিছোঁ সেয়া আৰু ডক্টৰৰ ওচৰত গ'লে ডক্টৰেতো ঔষধ লিখি দিবই বাহিৰতে দেখুৱা ভাল হ'ব চাহ